হাই এভৰিৱান মই জাহ্নৱী আৰু পুনৰ স্বাগতম জনালোঁ মোৰ অন্য এটা মিনি ব্লগলৈ। আচলতে এই ক্লিপবিলাক মই দুদিনৰ আগতেই লৈছিলোঁ, কিন্তু ইমানেই বিজি হৈ গৈছিলোঁ দুদিনমান যে মই আপলোড দিবই পৰা নাছিলোঁ মিনি ব্লগ। একদম এক্সট্ৰিমলি চৰি, কাৰণ আপোনালোকক মই এইবাৰ কৈছিলোঁৱেই যে মই এইবাৰৰ পৰা সদায় মিনি ব্লগ আপলোড দিম, কিন্তু এই দুদিনহে অকল থাকি গ'ল দেই। আজিৰ পৰা আকৌ আপোনালোকৰ মাজত মিনি ব্লগ আপলোড দি থাকিম। লাগিলে গোটেই দিনটোত যিমানো বেছি বিজি হৈ যাওঁ, কিন্তু চবতছে ফেভৰেট টাইম হৈছে এয়া আমি সকলোবোৰ কলিগছে যেতিয়া একেলগে বহি মেলি টিফিন খাওঁ, কথা পাতোঁ, নিজৰ কথাবিলাক শ্বেয়াৰ কৰোঁ, ইমানেই যে ভাল লাগে নহয়। সঁচাকৈ কৈছোঁ যে মই যে বেষ্ট কলিগ পাইছোঁ, মানে আটাইবোৰে বহুত ভাল জানেনে। আৰু স্কুল ছুটি হোৱাৰ পাছত মই চাইড মাৰি ঘৰলৈ উভতি আহোঁতে এইফালে ষ্টুডেণ্টবিলাকৰ হেঁপাহ চকচোন মোৰ ব্লগত ওলাবলৈ, সেইকাৰণে ভাবিলোঁ সিহঁতকো এটা ক্লিপ লৈয়ে দিওঁ। আৰু এইফালে হৈছে চেহনাজ মেম। আমি দুগৰাকী প্ৰায় একেলগে আহোঁ ঘৰলৈ, আৰু অকণমান দেৰি ৰেষ্ট লৈ মেলি জিমলৈ গৈছিলোঁ, আৰু এয়া উভতিও আহিলোঁ। আজিলৈ আহোঁ। হৰ হৰ মহাদেৱ।